সকলোকে নমস্কাৰ জনাইছোঁ মই প্ৰিয়াংকুল চৌধুৰী আৰু আপোনালোক সকলোৱে বৰ্তমান চাইছে অসমৰ এটা শিক্ষাকেন্দ্ৰিক ব্যতিক্ৰমী ইউটিউব চেনেল প্ৰিয়াংকুল চৌধুৰী। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোৱে আগন্তুক গুৱাহাটী বিশ্ববিদ্যালয়ৰ মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো এন্ট্ৰেন্স পৰীক্ষা হ'বলৈ গৈ আছে ডিপাৰ্টমেণ্ট অফ আৰবিকৰ। ঠিক আছে, গতিকে আমি আৰবিকৰ এন্ট্ৰেন্সটোৰ ওপৰত থুলমূল কিছু কথা আলোচনা কৰিম। ঠিক আছে, ভিডিঅ' বেছি দীঘলীয়াও নহয়, তোমালোক সকলোৱে ভিডিঅ'টো শেষলৈকে চাবা যাতে তোমালোকৰ কুৱেশ্যন ৰৈ নাযায়। আমি সকলোৱে নিশ্চয় অৱগত এটা কথা যে গুৱাহাটী ইউনিভাৰ্চিটিয়ে এই বিষয়সমূহৰ ওপৰত চিলেবাছ প্ৰভাইড নকৰে। ঠিক আছে, কিছুমান ডিপাৰ্টমেণ্টে চিলেবাছ প্ৰভাইড কৰে, আচলতে মই দেখিছোঁ কিছুমান চিলেবাছ প্ৰভাইড কৰে কিন্তু সচৰাচৰ তেনেকুৱা চিলেবাছ নাই। ঠিক আছে, আমি কি চাব লাগিব, আচলতে কি পঢ়িম, বহু কথাই আছে। আৰু এই আৰবিক শব্দটো অৰ্থাৎ আমি সকলোৱে জানো আৰবিক শব্দটো মানে আৰব শব্দটো আচলতে আৰব শব্দটো বুলি ক'ব লাগিব হিব্ৰু ভাষাৰ আৰবাছ মৰুভূমি শব্দৰ পৰা ওলাইছে। আমি প্ৰথমতে এইটো বস্তু জানিব লাগিব। গতিকে গুৱাহাটী ইউনিভাৰ্চিটিত যদি পঢ়িব বিচাৰিছা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যে আৰবিক বিষয়টোৰ চমু ইতিহাস জনাটো দৰকাৰ আৰু এই বিষয়টোৰ ওপৰত অভিজ্ঞ হোৱাটো দৰকাৰ, তেতিয়াহে তোমালোকে গুৱাহাটী ইউনিভাৰ্চিটিত ছিট পাবা। ঠিক আছে, গতিকে ইমান সহজো নহয় কিন্তু আমি পঢ়িলে আমাৰ কাৰণে সহজ হৈ যাব। আৰু আমি ভালদৰে যদি অধ্যয়ন কৰোঁ, ভালদৰে যদি আমি ষ্ট্ৰাকচাৰটো চাওঁ, তেতিয়া আমাৰ ডাউটবিলাক ক্লিয়াৰ হ'ব। ঠিক আছে, যাতে আমি এণ্ট্ৰেন্সটো ক্ৰেক কৰিব পাৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এইটোৱে বিচাৰোঁ যাতে তোমালোক সকলোৱে এই ডিপাৰ্টমেণ্টটোত এণ্ট্ৰেন্স ক্ৰেক কৰি তোমালোকে ছিট পাব পাৰা। ঠিক আছে, বহু ছাত্ৰ ছাত্ৰীয়ে আমাক প্ৰশ্ন কৰিছিল তলত কমেণ্টত, কিছুদিন আগত মই দেখিছিলোঁ কমেণ্টবোৰ যে সুধিছিল তেওঁলোকে যে আৰবিকৰ ওপৰত এটা থুলমূল আভাস দিয়ক দাদা, আৰবিক ডিপাৰ্টমেণ্টৰ ওপৰত যে কেনেকুৱা এণ্ট্ৰেন্স হয়, কি কথা, আমি এইবাৰ দিব ওলাইছোঁ প্ৰথম আমাৰ তেনেকুৱা অভিজ্ঞতাও নাই। তেতিয়া মই ভাবিলোঁ যে এই বিভাগটোৰ ওপৰত আমি কিছু কথা আলোচনা কৰিব পাৰোঁ। ঠিক আছে, এই আৰবিকৰ যিটো এণ্ট্ৰেন্স হ'বলৈ গৈ আছে এই ভিডিঅ'টোত মোক সহায় কৰিছে ইমৰান হুছেইন নামৰ এজন ছাত্ৰই। গতিকে ইমৰান হুছেইনক এই চেগতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আৰবিক সাহিত্যৰ চমু ইতিহাসৰ ওপৰত অলপ কিছু আমি জানো। ঠিক আছে, অলপ কিছু আমি জানো প্ৰথমতে, তাৰপিছত আমি কি চাব লাগিব, কেনেকুৱা ধৰণৰ বস্তু আহিব পাৰে, তাৰপিছত আমি আলোচনা কৰিম। ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যে আৰবী সাহিত্যৰ ইতিহাস বুলি ক'বলৈ গ'লে প্ৰথমতে আমি আৰব দেশৰ চাৰিসীমা, ইয়াৰ ভৌগোলিক পৰিৱেশ নজনাকৈ নিশ্চয় ইতিহাস জনাটো জটিল ধাৰণা হয়। ঠিক আছে, আমি জানিব লাগিব, ইতিহাসৰ কথাটো জানিব লাগিব, তেতিয়াহে আমি সকলোবিলাক আমাৰ ক্লিয়াৰ হ'ব। ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যে এছিয়া মহাদেশৰ পশ্চিম ফালে আৰব দেশখন অৱস্থিত। এছিয়া মহাদেশৰ কোনফালে? পশ্চিম ফালে আৰব মহাদেশখন অৱস্থিত। আৰব শব্দটো আমি প্ৰথমতে আৰব শব্দৰ বিষয়ে জানিব লাগিব, উৎপত্তিৰ বিষয়ে জানিব লাগিব। আৰব শব্দটো হিব্ৰু ভাষাৰ আৰবাছ মৰুভূমি শব্দৰ পৰা ওলাইছে। আৰবাত আকাৰে বা প্ৰথমছ ঊৰ্ধ্বকমা প্ৰথমছ আৰবাছ মৰুভূমি শব্দৰ পৰা ওলাইছে। ঠিক আছে, গোটেই দেশখন মৰুভূমিৰে পৰিপূৰ্ণ। ই পৃথিৱীৰ বৃহত্তম মৰুভূমিবিলাকৰ ভিতৰত অন্যতম। ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ উত্তৰে চিৰিয়া মৰুভূমি, দক্ষিণে ভাৰত মহাসাগৰ, পূবে পাৰস্য সাগৰ, পশ্চিমে হ'ল লোহিত সাগৰ। ই এছিয়া, ইউৰোপ আৰু আফ্ৰিকা মহাদেশ তিনিখনৰ সংযোগস্থলত অৱস্থিত। ঠিক আছে, আমাৰ ইয়ালৈকে ক্লিয়াৰ হৈছে। গতিকে আয়তনৰ তুলনাত আয়তনৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ, দেশখনৰ জনসংখ্যা অতি সেৰেঙা, পানীৰ বৰ অভাৱ, যিফালে চোৱা যায় সিফালে গছ গছনি নোহোৱা টকলা পৰ্বত আৰু বালিৰ পথাৰ। ভৌগোলিক দিশৰ পৰা আৰবক উত্তৰ আৰব, মধ্য আৰব আৰু দক্ষিণ আৰব আদি তিনিটা ভাগত ভাগ কৰিব পাৰি। আৰব দেশৰ জলবায়ু অতিকৈ গৰম আৰু শুকান। গ্ৰীষ্মকালত উত্তপ্ত মৰুভূমি অঞ্চলত প্ৰবাহিত হোৱা গৰম বতাহক লু বুলি কোৱা হয়। লু শব্দটো আমি মনত ৰাখিব, লু বুলি কোৱা হয়। আৰব দেশত নৌ চলাচলৰ উপযোগীকৈ কোনো নদ নদী নথকাত ব্যৱসায় বাণিজ্যৰ কাৰণে উটেই হ'ল প্ৰধান বাহন। আৰব দেশৰ এটা প্ৰধান বাহনৰ নাম যদি আহে পৰীক্ষাত আহিব পাৰে, তেতিয়া আমি উট লিখিব লাগিব, উট। ঠিক আছে, আৰবীসকলৰ জীৱন ধাৰণ প্ৰণালী সাধাৰণতে চহৰ অঞ্চলত স্থায়ীভাৱে বসবাস কৰা নাগৰিকসকলৰ আৰু গ্ৰাম্য অঞ্চলৰ যাযাবৰ বেইডুইনসকলক দেখিবলৈ পোৱা যায়। এইটো এটা
এই দুইটা শ্ৰেণীৰ আচাৰ ব্যৱহাৰ জীৱন যাত্ৰাৰ প্ৰণালী চিন্তাধাৰা আশা আকাংক্ষা সকলো বেলেগ বেলেগ বিশ্বৰ ভাষা সাহিত্যবোৰলৈ লক্ষ্য কৰিলে আমি দেখিবলৈ পাওঁ যে সেই ভাষা সাহিত্য জন্মৰ পৰাই বিভিন্ন লেখাত আত্মপ্ৰকাশ কৰিছিল কিন্তু এই ক্ষেত্ৰত মাত্ৰ আৰবী ভাষা সাহিত্যৰ ঠিক আছে ছাত্ৰ ছাত্ৰীসকল কিন্তু এই ক্ষেত্ৰত মাত্ৰ আৰবী ভাষা সাহিত্য ইয়াৰ ব্যতিক্ৰম কিয়নো প্ৰাক ইছলামিক আৰবসকলৰ মাজত যিবোৰ সাহিত্যৰ উৎপত্তি সেইবোৰ জন্মলগ্নৰ পৰাই লিপিবদ্ধ হোৱা নাছিল ইয়াৰ বহুতো কাৰণ দেখিবলৈ পোৱা যায় সেইবোৰৰ ভিতৰত উল্লেখযোগ্য কাৰণ আছিল জনসাধাৰণৰ জীৱনশৈলী দেশৰ সৰহ সংখ্যক মানুহ বেইডুইন আৰু যাযাবৰ আছিল তেওঁলোকে খাদ্যৰ অভাৱৰ বাবে সঘনে স্থান পৰিৱৰ্তন কৰিবলগীয়া হৈছিল তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ মাজত সামাজিকভাৱে স্থায়ী বসবাসৰ পৰিৱেশ গঢ় লৈ উঠা নাছিল অৱশ্যে এনে প্ৰতিবন্ধকতা থকাৰ পাছতো তেওঁলোকৰ মনত আৱশ্যকীয় কথাবোৰ লিপিবদ্ধ কৰি সংৰক্ষণ কৰিবলৈ যত্ন কৰিছিল তেওঁলোকৰ বংশতালিকা ইতিহাস কবিতা আদি মুখে মুখে কঢ়িয়াই আনিছিল প্ৰখৰ স্মৃতিশক্তি সেই যুগৰ জাতীয় বৈশিষ্ট্য বুলি গণ্য কৰা হৈছিল মুছলিম লেখকসকলে আৰবী সাহিত্যৰ ইতিহাসক তিনিটা যুগত ভাগ কৰিছে নাম্বাৰ 1 সাবিয়ান বা হিমায়াৰাইট যুগ সাবিয়ান বা হিমায়াৰাইট যুগ যি বছৰত দক্ষিণৰ প্ৰাচীনতম লিপি উদ্ধাৰ হয় সেই 800 খ্ৰীষ্টাব্দৰ পৰা 500 খ্ৰীষ্টাব্দলৈ ঠিক আছে খ্ৰীষ্টপূৰ্বলৈ অৰ্থাৎ নাম্বাৰ 2 প্ৰাক ইছলামী যুগ 500 খ্ৰীষ্টাব্দৰ পৰা 622 খ্ৰীষ্টাব্দলৈ নাম্বাৰ 3 মুছলিম যুগ বা ইছলামিক যুগ হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যিদিনা মক্কাৰ পৰা মদিনালৈ যায় অৰ্থাৎ 622 খ্ৰীষ্টাব্দৰ পৰা আজিলৈকে সেই 500 খ্ৰীষ্টাব্দৰ পৰা 622 খ্ৰীষ্টাব্দলৈ মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যি বৰ্ষত মদিনালৈ হিজৰত কৰিছিল ইয়াৰ মাজৰ সময়তে লিখিত কবিতাৰ সূচনা হৈছিল এইটো আৰব ইতিহাসৰ এক গুৰুত্বপূৰ্ণ সময় আছিল আমি এইবিলাক বস্তু চাব লাগিব এইবিলাক বস্তু মনত ৰাখিব লাগিব ছাত্ৰ ছাত্ৰীসকল সেই যুগৰ কবিতাসমূহ জনসাধাৰণৰ মাজতে নিহিত আছিল এই কবিতাৰ প্ৰভাৱতে তেওঁলোকৰ মনৰ ভাৱৰ পৰিৱৰ্তন হৈছিল আচৰণ স্থিৰ হৈছিল আৰু এই কবিতাই নৈতিক আৰু আধ্যাত্মিকভাৱে আৰব সকলক এক সভ্য জাতিত আমি এনেকৈ মনত ৰাখিব লাগিব বস্তুবিলাক ঠিক আছে কিছুমান টোকা মই পঢ়ি গৈছোঁ প্ৰত্যেক জাতিৰ নিজস্ব মনোভাৱ আৰু ভাৱ প্ৰকাশ কৰাৰ সময়ত সুকীয়া অংগীভংগী আছে বিভিন্ন সম্প্ৰদায়ৰ মনৰ ভাৱ আৰু অংগীভংগী বেলেগ বেলেগ আছিল প্ৰাক ইছলামিক কবিতাই আৰবসকলৰ নিজৰ মনোভাৱ বিভিন্ন অংগীভংগী প্ৰকাশৰ স্পষ্ট নিদৰ্শন প্ৰাক ইছলামী যুগৰ কবিতাৰ প্ৰধান অংশ কিছুমান স্পষ্ট আৰু জনপ্ৰিয় বিষয়বস্তু দেখিবলৈ পোৱা যায় সেইবোৰ হ'ল নাম্বাৰ 1 ফখৰ আত্মসন্মান পাৰিবাৰিক অভিজাত্য আৰু সম্প্ৰদায় বিশেষৰ মৰ্যাদা নাম্বাৰ 2 হামাসা সাহস আৰু সহিষ্ণুতা নাম্বাৰ 3 গজল প্ৰণয় নাম্বাৰ 4 হিজা নিন্দা নাম্বাৰ 5 মদিহ প্ৰশংসা নাম্বাৰ 6 ওয়াসফ বৰ্ণনা নাম্বাৰ 7 ৰিচা শোক প্ৰকাশ কৰা ইত্যাদি ঠিক আছে প্ৰাক ইছলামী যুগৰ ভাষা সাহিত্য আদি লক্ষ্য কৰিলে দেখিবলৈ পোৱা যায় যে বেইডুইন আৰবসকলৰ মাজত কবিতাই আছিল আৰবী সাহিত্যৰ মূল সমল এই কবিতাৰ জৰিয়তে নিজৰ বংশৰ মৰ্যাদা জনসাধাৰণৰ মাজত প্ৰতিপন্ন কৰিছিল আৰু কবিতাৰ মাধ্যমেৰে যুদ্ধ বিগ্ৰহ প্ৰেম ভালপোৱা কোনো মৰ্যাদা আৰু প্ৰশংসা আদি প্ৰকাশ কৰিছিল প্ৰাক ইছলামী যুগৰ যিকেইটা আৰবী কবিতা নিৰপেক্ষ বিচাৰক মণ্ডলীৰ বিবেচনাৰ শ্ৰেষ্ঠত্বৰ মৰ্যাদা লাভ কৰিছিল আটাইতকৈ উৎকৃষ্ট যে কাপোৰত সোণালী সূতাৰ দ্বাৰা লিখিত হৈ পবিত্ৰ কাবা মছজিদৰ দুৱাৰমুখত সৰ্বসাধাৰণে পঢ়িব পৰাকৈ ওলোমাই ৰখা হৈছিল সেইকেইটা কবিতাক আল মুআল্লাকাত বুলি কোৱা হয় মুআল্লাকা শব্দৰ অৰ্থ যাক ওলোমাই থোৱা হয় যাক বহুমূলীয়া মৰ্যাদা প্ৰদান কৰা হয় ই আৰবী ইল্ক ধাতুৰ পৰা নিষ্পন্ন ঠিক আছে বিশেষ্য হিচাপে ইল্কৰ অৰ্থ বহুমূলীয়া বস্তু
বা ক্ৰিয়া ধাতু হিচাপে অৰ্থ ওলমি থকা প্ৰাক ইছলামী যুগত আৰবৰ মক্কা নগৰৰ নিচেই ওচৰত উকাজ নামৰ ঠাইত প্ৰত্যেক বছৰতে এবাৰকৈ এটা 20 দিনীয়া বাণিজ্য মেলা অনুষ্ঠিত হৈছিল আমি এইদৰে পঢ়িব লাগিব কিছুমান বস্তু আমি চাব লাগিব এতিয়া আহিছো আমি কি চাব লাগিব আমি ডিপাৰ্টমেণ্ট অফ আৰবিকৰ এন্ট্ৰেন্সৰ বাবে ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে তোমালোকক কৈছো যে 5th সেমিষ্টাৰ আৰু 6th সেমিষ্টাৰৰ যিবিলাক কবিতা আছে অৰ্থাৎ পোয়েট্ৰি আছে সেইবিলাক চাব লাগিব তাৰে ৰাইটাৰ বিলাকৰ বিষয়ে চাব লাগিব তাৰে ভিতৰত সোমাই যাব লাগিব কি কৈছে ইয়াৰ অৰ্থবিলাক বুজিবলৈ চেষ্টা কৰিব লাগিব ঠিক আছে এখন কিতাপ কিনিবলৈ পোৱা যায় সমসাময়িক আৰব বিশ্ব নে কিবা এখন নাম আছিল কিতাপখনৰ হয়তো কোনোবাই জানে যদি তলত কমেন্ট কৰি দিব যে সমসাময়িক আৰব বিশ্ব নে কিতাপখনৰ নাম কি আছিল যদি কোনোবাই নাজানে তেতিয়া হলে তোমালোকৰ ৰেসপেক্টেড কলেজ যিবিলাক আছে তাত গৈ তোমালোকে প্ৰফেসৰ সকলক খুদিব পাৰা যে সমসাময়িক বিশ্ব নে কি আছিল এখন কিতাপৰ নাম স্যাৰ আপুনি জানে নেকি সেইখন কিতাপৰ পৰা কিছুমান প্ৰশ্ন অহা দেখা যায় আৰু এতিয়া তোমালোকে মূলতে চাব লাগিব বিএ ফাৰ্স্ট সেমিষ্টাৰৰ পৰা 6th সেমিষ্টাৰলৈকে যিবিলাক বুকস আছে লগতে 5th সেমিষ্টাৰ আৰু 6th সেমিষ্টাৰ বেছিকৈ চাব লাগিব ঠিক আছে ৰাইটাৰ বিলাকৰ নাম চাব লাগিব বুকস বিলাক চাব লাগিব পোষ্ট বিলাক চাব লাগিব পোয়েট্ৰি বিলাক চাব লাগিব ঠিক আছে ৰাইটাৰ বিলাকে কি উক্তি দিছিল সেইবিলাক চাব লাগিব ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ লগে লগে তোমালোক ছাত্ৰ ছাত্ৰীসকলে আৰবিকৰ কিছুমান ঘটনাৱলীৰ ওপৰত চাব লাগিব অৰ্থাৎ প্ৰি ইছলামিকটো চাব লাগিব হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আগৰ জামানাৰ বিষয়ে চাব লাগিব তোমালোকে ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আগতে কি হৈছিল কি হোৱা নাছিল সেইবিলাক যুগৰ কিছুমান কথা আছে তোমালোকৰ কিতাপবিলাকত সেইবিলাক চাব লাগিব লগতে তোমালোকৰ ৰাইটাৰ বিলাকৰ ফেমাস ৰাইটাৰ যিবিলাক আছে ইমৰুল কাইস হাসান বিন সাবিত লাবিদ বিন ৰাবিয়া আন্তাৰা এইবিলাক হয়তো মোৰ উচ্চাৰণ কৰতে অলপ ভুল হ'ব পাৰে কিছুমান বস্তু তাৰ বাবে মই ক্ষমাপ্ৰাৰ্থী ঠিক আছে তোমালোকে এইবিলাক বস্তু চাব লাগিব এইবিলাক ইম্পৰ্টেন্ট হয় কোৰাণ শৰীফৰ সংকলন কোৰাণ শৰীফ কাৰ দিনত পুস্তিকা আকাৰে ওলাইছিল আমি সকলোৱে জানো হযৰত ওসমান গনি ৰাজিউল্লাহ আনহুৰ দিনত পুস্তিকা আকাৰে ওলাইছিল এইবিলাক জানিব লাগিব ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল থুলমূল এটা আভাস দিলো আৰবিকৰ এন্ট্ৰেন্স তোমালোকে পাস কৰিব পাৰিবা এইবিলাকে পঢ়িবা বস্তুবিলাক গভীৰভাৱে চাবা অনুধাৱন কৰিবা নিশ্চয় সফল হ'বা মোৰ ফালৰ পৰা বেষ্ট উইচেছ থাকিল মৰমৰ ছাত্ৰ ছাত্ৰীসকলক থ্যাংক ইউ so much for watching this video আৰু আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদে আমাক অনাগত দিনত আৰু বেছি আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাব